কেনেকে মই এইখিনিতে শুই আছিলো চাচোন কেনেকে আছে হেল্ল' গাইছ, এয়া দেখিছে আমাৰ ডেকা চাঙত পুৰা গাৰু আৰু পাতি লৈ আনিছোঁ শুবলৈ একদম ধুনীয়াকৈ। ইয়াত আমি শুওঁ, এফালে শুওঁ এফালে পাৰোঁ। পুৰা ইয়াত পানী দেখিছে, ইয়াত মাছ ধৰি আছে। আৰু ইয়াত আমি 10টা 11টালৈকে শুম এতিয়া একদম ধুনীয়াকৈ। একদম আমাৰ পাৰি আছে দুদুলীয়া কৰ। আমাৰ সদায় ইয়াত 10টা বাজে, 10টা 11টা বাজে। একদম গোটেই ল'ৰাখিনি আহি ইয়াতে বহে, আড্ডা দিয়ে। এইটো সমান কৰ। অলপ পাছত পুৰা একদম মানুহ ফুল হৈ যাব চাঙত। এতিয়া এজন এজনকে আহি আছে পুৰা। এয়া দেখিছে জেগাই নোযোৱে একদম ডাঙৰে বনাইছো এইবোৰ জেগাই নোযোৱা। কমচে কম 10জনমান মানুহ আহিব, ভাত পানী খায়ো আহিব, একদম ইয়াতে বহিবই। আৰু কি কথা ওলাই একদম ধুনীয়াকে ইয়াত দেখিছে শুই আছে। আৰু ওচৰতে পানী, ইয়াত দেখিছে পানী খুটা একদম পানীৰ ভিতৰত পৰি গ'ল। ইয়াত বিশেষকে ফ্ৰী ফায়াৰ গেম খেলাৰ কাৰণে বনাইছো এইখন। একদম এটা এটাকে আহি আছে। এইটো কি কৈছে? বা চাওঁ বডি চাওঁ, চাওঁ বডিখন চাওঁ তো। জিম চিম কৰি হ'ব লাগে। টৰ্চ মাৰি দিছো কেনেকে মই এইখিনিতে শুই আছিলো চাচোন কেনেকে আছে। তই এইখিনিতে শুই আছিলি? নহ'লে মই ফটো মাৰিছিলো। জংঘল খিনি ফটো মাৰোতে দেখা পালি? এডিট কৰিম বোলো ফটোখন, এনেই মাৰো ডাইৰেক্ট চা। তোক কেনেকে চাই আছে চা আমালে। আৰু অকণ শুই ঐ, জংঘল খিনি কালি কাটি দিব লাগিব। ভাই তল এই গাইছ, মই বস্তু এটা দেখাম আপোনালোকক। হাতটো দেখাই দেচোন। দেখাই দে না, একো নহয়, একো দেখা। মুখখন নেদেখাও নহয়, মুখখন নেদেখাও। চাওঁ হাতখন দেখাই দে না। আৰে চাওঁ না, চাওঁ হাতখন দেখাই দে না। নেলাগে যা, তাপাই দেখাই দে। চাওঁ না, দেখাই দে না, দেখাই দেচোন। কি দেখাম? নেলাগে যা পাল। কি কুত্তা হটস্পট লাগে। মই এই ভিডিঅ'টো আপলোড দিব লাগে, জানো নাজানো এতিয়া। হা হটস্পট দেবে কোনোবা এটাই। আজি খতম হৈ গ'ল। দেখিছে গাইছ, গেম আৰম্ভ হ'লেই। গেম আজি খেলা দিনটো খেলা নাই। কি চাইনবোৰ্ড? মই অন কৰি চাওঁ, হ'ব পাৰে। আৰু গাইছ, আমি এনেকৈ ৰাতিটো গোটেইখিনি লগ মিলি এনেকৈ ধেমালি উমেলি কৰি 11টা 12টা বাজি যায়। তেনেকৈ আৰু আমাৰ জীৱনটো, গাঁৱলীয়া জীৱন এনেকৈ আৰু খুব সুন্দৰ জীৱন দেই। গাঁৱলীয়া জীৱন খুব সুন্দৰ জীৱন।